ভাল আপোনালোকৰ আৰু আমি বহু 10 বছৰমানৰ পিছত ক্ৰিকেট খেলিবলৈ ওলাই আহিছোঁ। আচলতে আজি আমি 10 বছৰ মানেদি ক্ৰিকেট খেলা নাছিলোঁ আৰু ভিডিঅ'টি মই নদীৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। এয়া নদীৰ মাছ এইখন আচলতে এয়া দেখিবলৈ পাইছে আপোনালোকে। এয়া বালি। Hey, don't stop. देखिए क्या क्या विकेट मिला या रन मिला या छक्का ओवर केस Hey, out. আৰু আচলতে আমাৰ এটা গৌৰৱৰ কথা বিষয় যিখন ষ্টেডিয়াম, তাৰমানে আচলতে এই ষ্টেডিয়ামখন আচলতে নদীৰ মাজত এনেকুৱা আহিব পাইছে। এই শিলগুটি আচলতে এইবিলাক শিলগুটি যেনে মানে ইমানে মানে অভাৰ ৰিস্ক লৈ মানে খেলা খেলি আছে মানুহে। যদি ইয়াত পৰে কিবা কৈ তো অৰ্থাৎ এইবিলাক মানে আঁঠু ছাল বাকলি গৈ কিবা হৈ যাব। আৰু এটা গৌৰৱৰ বিষয় আৰু এইটো। আৰু আমি অকণমান ছাইডলৈ গৈ দিছোঁ। এইখন ফিল্ডে এয়া আমাৰ ফিল্ডিং ৰখি আছে এই ইণ্ডাটো। আৰু এইটো আচলতে পানীৰ খুঁট। ইয়াত পানী গৈ থাকে এইফালেৰে আৰু আমি ইয়াতে ৰিস্ক লৈ মানে আৰু আহি এয়া আমাৰ মানে অকণমান প্ৰব্লেম হৈ গ'ল। আমাৰ বাইকখনৰ মানে লাইট নজ্বলা হৈ গ'ল, হৈ গ'ল। আমি আৰু এণ্ডাৰত গৈ আছোঁ। বহুত মানে দীঘল হৈ গৈছে আচলতে। কাটি লওঁ বাৰু। কিবা এটা খাই লওঁ ব'লা।